বুলি আহিছিলে ইয়াৰ পিছত চৰকাৰৰ লগত চুক্তি কৰি আজি 3টা চুক্তি হৈ গ'ল আৰু এই চুক্তিৰ বিশেষ গুৰুত্বপূৰ্ণ বিশেষ চুক্তিটো হ'ল 2003 চনৰ 10 ফেব্ৰুৱাৰী আজিৰ তাৰিখ য'ত BTC এলেকাটো সংবিধানৰ মানে ভিতৰত অন্তৰ্গত হৈ গ'ল চিহ্নিত হৈ পালে আৰু তাত BTCৰ ৰাইজক স্বনিয়ন্ত্ৰণত এটা ক্ষমতা প্ৰদান কৰিলে এটা প্ৰশাসনিক ব্যৱস্থা কৰিলে যিটো প্ৰশাসনত BTC নিজে আইন কানুন বনাই পালে তেওঁলোকৰ নিজৰ বিধানসভাত সিদ্ধান্ত ল'ব পাৰে আৰু যিখিনি মানে বিভাগ দিছে এই বিভাগত যিকোনো সিদ্ধান্ত লৈ কাম কৰিব পাৰে আৰু তাৰ কাৰণে আইন কানুন নিজেই কৰি ল'ব পাৰে তেনেকুৱা ধৰণৰ প্ৰদান হৈ গ'ল গতিকে এইটোৱে মেইন আৰু তাকে লৈ আজি BTC এলেকাত মানুহে যিখিনি আগবাঢ়িব পাৰিছে গতিকে হাগ্ৰামা মহিলাই ডাঙৰীয়াক আজি আমি ধন্যবাদ দিব লাগিব তেখেতৰ নেতৃত্বতে বিলটি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত চুক্তিটো হৈছিলে মই নিজে সেই চুক্তিৰ সময়ত বিভিন্ন আলোচনাত জড়িত আছিলোঁ আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া এনেকুৱা এটা বাতাবৰণ ক্ৰিয়েট কৰিছিল য'ত চৰকাৰ আৰু BLT আৰু লগতে বিভিন্ন দল সংগঠনৰ মাজত কেতিয়াও এই আলোচনাটো লৈ এই BTC মানে চুক্তিটো লৈ ফেলে তেনেকুৱা ধৰণৰ মানে বিশেষ মনোমালিন্য বা কিবা এটা পৰিৱেশ সৃষ্টি নহ'ল এইটো একমাত্ৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ চবৰ নেতৃত্ব চবকে এটা বিশ্বাস প্ৰদান কৰা আপুনি কোনটো বস্তু বিধানসভাটো চোৱা মইতো BJPৰ সদস্য গতিকে পাৰ্টীয়ে সিদ্ধান্ত ল'ব এতিয়া পাৰ্টীয়ে নেতা হিচাপে গোটেই পাৰ্টীক লৈ পেলাইহে পাৰ্টীৰ প্ৰক্ষেপ কৰিব বিচাৰিছে গতিকে আমাৰতো আগৰ সমষ্টি এতিয়া বাহাল থকা নাই সমষ্টিবিলাক নতুন ডিলিমিটেশ্যনত বেলেগ বেলেগ হৈ গ'ল গতিকে এতিয়া পাৰ্টীয়ে সিদ্ধান্ত লৈ পেলাই কাক ভোট দিয়ে গতিকে এতিয়া পাৰ্টীৰ ওপৰত নিৰ্ভৰ হ'ব ইয়াৰ পিছত পাৰ্টীৰ আজি BTC এলেকাত এলায়েন্স আছে আমাৰ BPFৰ লগত মানে UPPLৰ লগত গতিকে 3টা দলৰ মাজত আলোচনা কৰি কোনটো চিটত কোন পাৰ্টীয়ে খেলে এইবিলাক ফাইনেল হোৱাৰ পিছতহে আমাৰ কথাবিলাক আহিব তেনেকুৱা কোনো আশা কৰিব পৰা নাই অৱস্থা মই কৈছোঁৱে আৰু মোৰ আশামতে নহয় অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়া বাৰে বাৰে ঘোষণা কৰি আছে যে NDA হিচাপেহে ইলেকশ্যনটো খেলিব গতিকে NDA হিচাপে কোনটো পাৰ্টীৰ কোনটো প্ৰাৰ্থী ভোট দিলে জয়যুক্ত হ'ব তাক তাতে দিয়া হ'ব দৰকাৰ হ'লে মোকে নিদিব ছাৰ বড়োপকৰ সম্পৰ্কে কি ক'ব ছাৰ বড়োপকৰ সম্পৰ্কে কি ক'ব নাই সেইটোতো চলি আছে তেওঁ নিজে ক'ব এটা কথা সেইটোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে গৌৰৱ গগৈৰ বিশেষ কথাটো হ'ল তেওঁৰ পৰিবাৰ নিজৰ পৰিবাৰ ল'ৰা ছোৱালী এতিয়া বিদেশী নাগৰিক মানে বিদেশৰ নাগৰিক হৈ গ'ল অকল তেখেতে আছে তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো হ'ল যে আজি যদি দেশত তেওঁৰ পৰিয়ালে নাথাকে আৰু বেলেগতো ভাৰতীয় হৈ নাথাকে তেতিয়া তেখেতে যিটো নেতৃত্ব বহন কৰিব খুজিছে মানে যি দেশত তেওঁ বিশ্বাস নাই যি দেশত তেওঁৰ ল'ৰা ছোৱালীক তেওঁ নাগৰিক হৈ থকাটো উচিত বুলি নাভাবে তেতিয়া এই দেশৰ মংগলৰ কাৰণে তেওঁ মানে কি কৰিব খুজিছে মুখ্যমন্ত্ৰীয়ে তাকে কৈ আছে মই ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়া এই ক্ষেত্ৰত নিশ্চয় তেওঁ নিজে স্পষ্টীকৰণ দিব প্ৰশ্ন এটাই যিমানে যি নহওক ষড়যন্ত্ৰই কওক কিবাই কওক কথাটো সঁচা তেওঁ নিজেও স্বীকাৰ কৰিছে যে তেওঁৰ মানে কি কয় পত্নী আৰু তেওঁৰ 2জন মানে সন্তান এতিয়া ব্ৰিটিছ নাগৰিক এতিয়া তেওঁ মাত্ৰ আছে ইয়াত আৰু তেওঁ কিমান দিন ইয়াত থাকিব না তেওঁ ব্ৰিটিছ নাগৰিক হ'ব না তেওঁলোকক ব্ৰিটিছ নাগৰিকৰ পৰা উভতাই ভাৰতীয় নাগৰিক কৰিব এতিয়া সেইটো গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয় গতিকে তাত কোনোবা কোৱাটো ভাল পোৱা বেয়া পোৱা সেইবিলাক বিশ্লেষণ কৰি লাভ নাই আচল কথাটোহে আহিবলৈ নিৰ্বাচনৰ সেইবিলাক বিষয় আহিবই গতিকে নিৰ্বাচন অহাৰ কাৰণে আজি গৌৰৱ গগৈৰ সেই কথাটো চবেই কৈছে যে যাৰ আস্থা নাই এই দেশৰ প্ৰতি এই মানুহজনে দেশখনৰ নেতৃত্ব কেনেকৈ ল'ব আৰু তেওঁৰ নেতৃত্বত দেশখন ভাল হ'ব বুলি কেনেকৈ আশা কৰিব পাৰে তো মুখ্যমন্ত্ৰীয়ে এই কথাটোহে কৈছে